हेलो गाइस वेलकम टू माय यूट्यूब चैनल। আজি শিৱ মন্দিৰ গৈ আছো বলবমৰ কাৰণে লগৰ কেইটামানক মই শিৱ মন্দিৰৰ চৌপাশবিলাক দেখাম। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर পাই গলোহি আমি ইয়া আৰু বেছি দূৰ নাই, কাম কৰি চাই থাকিব। चले थे शंकर कथा सुनाने, अमरनाथ का राज बताने। चले थे शंकर कथा सुनाने, अमरनाथ का राज बताने। पंचरत्न को त्याग के अपने, पंचरत्न को त्याग के अपने पार्वती को भेद बताने। कथा चले थे शंकर कथा सुनाने, अमरनाथ का राज बताने। चले थे शंकर कथा सुनाने, अमरनाथ का राज बताने। पंचरत्न को तो गाइस फाइनली पाई गलोহি নেখেটিং শিৱ মন্দিৰ। দেখিবলৈ পাইছে মানুহে মানুহ, ৰাতিৰ পৰাই মানুহ আহি আছে আৰু পূজা কৰি কিছুমান মানুহ গৈছেগৈ। বম বম ভোলে একদম ভিতৰ সোমামগৈ আৰু আহক মোৰ লগত, মই চাৰিওকাষটো দেখুৱামগৈ। দেখিছেনে কিমান মানুহ, কিমান ভিৰ হৈ গৈছে। গাইজ চক নাচক। चले थे शंकर कथा सुनाने, अमरनाथ का राज बताने। चले थे शंकर कथा सुनाने, अमरनाथ का राज बताने। पंचरत्न को त्याग के अपने, पंचरत्न को त्याग के अपने पार्वती को भेद बताने। कथा चले थे চাকি মন্দিৰত ফাইনেলি চাকি দি কৰি আহি পেলাই আৰু আহি ভাইকেইটাক লগ পালোঁ, অলপ ফটো মাৰিম আৰু যাম। ইমান নাই হোৱা, এতিয়া অকণমান কমিছে বাৰু। তো গাইজ বান্দৰ আৰু কুকুৰৰ কাজিয়া চক দেখিব পাইছেনে? অলপ জুম কৰি দিছোঁ কেমেৰা কোৱালিটি। ফাইনেলি গৈ আছোঁ মন্দিৰৰ পৰা। গৈ ওপৰৰ পৰা নামি আহি আছোঁ কৃষ্ণ শিৱজী। हेलो
হেল্ল' গাইজ, ফাইনেলি আহি ঘৰ পাই গ'লোহি। ভিডিঅ'টো ইমানলৈকে আছিলে আজি। যদি চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব প্লিজ কৰি ল'ব।